Hello, welcome everyone. Or moi apnalokor dos utpojoti uja. বন্ধুসকল এই ফেইল বুলা যেটো ওয়ার্ড হয় বা বিফলতা এটা আসলে হয় নো কি এটা শুনে একদম সমাজত একদম ভূত হৈ আছে এটা ভূত বনাই থোৱা হৈছে কিয় মানে মানুহ ফেইল হ'ব নিবিচাৰে মানুহে ফেইল বুলি কৰে ভয় কৰে ইভেন ষ্টুডেন্টে ফেইল কৰাৰ কাৰণে সুইসাইডো কৰিছে আত্মহত্যাৰ নিচিনা ৰাস্তা বাছি দিলে কিয় মানে এই গুটেই কথাখিনি মূল ঝৰ যদি আপুনি চাই ন পেৰেন্টস আৰু আমাৰ যেটো এডুকেশন সিস্টেম তো আমাৰ এডুকেশন সিস্টেম পেৰেন্টছৰ মতে এটাই যে যদি ফেইল কৰ বৰ ডাঙৰ কথা হ'ব সমাজত লাজ পাবি সমাজত উলাব নোৱাৰিবি তই ফেইল কৰিলে তোৰ কোনো পৃথিৱীত অৰ্থ নাই মানে স্কুল কলেজ বিলাকতো সেইটো শিকাই দিয়ে সৰুৰ পৰা এটো প্ৰসেছত ডাঙৰ কৰি আহে কম্পিটিশন ইটুতকে ভাল হ'ব লাগিব মানে স্কুল বিলাকত এনেকুৱা কৰে ঘোঁৰা সিংহ বাঘ ভালুক মাছ কাছ সবকে দৌৰিবলৈ লগাই দিয়ে আৰে সবে দৌৰিব পাৰিব ন মাছটো পানীত যিমান স্পিডত যাব পাৰিব মাটিত থৈ না যাব পাৰিব এটা বান্দৰ গছত বহুত স্পিডত উঠিব পাৰিব হে বুলি মাটিত জানো বহুত ফাষ্ট দৌৰিব পাৰিব ঘোঁৰাটো যিমান ফাষ্ট দৌৰিব তেনেকে বাঘটো জানো সিমান ফাষ্ট দৌৰিব পাৰিব বাঘটো অলপ জোৰে দৌৰিলো কাছটো জানো দৌৰিব পাৰিব গুটেখিনি একেটা বস্তুৰ কাৰণে নহয় গতিকে ষ্টুডেন্ট খিনিও সব একধামে কৰিটো লাভ নাই কোনোবাটা ষ্টুডেন্টে ম্যাথছত ভাল কোনোবাটা ষ্টুডেন্ট হিষ্ট্ৰীত ভাল হয়তো কোনোবাটা পঢ়াত ভাল নহয় খেলাত ভাল কিছুমান গোৱাত ভাল কিন্তু নহয় আমাৰ ইয়াত যেটো একদম মানে বেছি মাৰ্কস আনিব হেতু একদম ভাল লৰা চালি নাম্বাৰ 1 তাৰপাছতো নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 তো হেইখিনি সৰুৰ পৰাই কি কৰে আমাৰ যেটো নিউৰো পাথৱে হয় আমাৰ ডিএনএ ভিতৰত এই ফেইলটো একদম এজ এ ভূত হুমুৱাই দিছে সেইকাৰণে সবে কি কৰে ফেইল কৰিবৰ কাৰণে বিৰাটেই ভয় কৰে আৰু মোৰ এনেকুৱা লাগে যে পৃথিৱীত গায়ক ৰাইটাৰ কাঠমিস্ত্ৰী পকা মিস্ত্ৰী এইবিলাক মানে প্ৰয়োজন নাই যেন মেকানিক এইবিলাক প্ৰয়োজন নাই ডক্টৰ ইঞ্জিনিয়াৰ আইএস আইপিএস আইআইটি পৰা পাস আউট তো তেনেকুৱা বিলাকেই যে ভৰি পৰিব লাগে তো তেতিয়া কি হ'ব ইটোৱে হিটোৰ লগতে কৰি থাকিব লাগিব আৰু এই সব মু গাইখন বেয়া হৈছে তো ভাল কৰি দিব পাৰিবি নেকি মু কাপোৰগিলা তই ইস্ত্ৰি কৰি দে মই নিজে ইস্ত্ৰি কৰি লওঁ তুমি কি হ'ব মানে ভাবিছকচোন এবাৰ নিজে ভাবিছক সকলোৱে কলেজ বা স্কুলতে হওক বা নিজৰ পেৰেন্টছে হওক নিজৰ ল'ৰা-ছোৱালীগিটা ডক্টৰ ইঞ্জিনিয়াৰ তেনেকুৱা ধৰণৰ হ'বলৈ বিচাৰে কাৰণ তাৰ টেলেন্ট ক'ত এজন ভাল ডক্টৰ হেজনে হ'ব যি ট্ৰিটমেন্ট কৰি ভাল পায় যি পেশন আছে ট্ৰিটমেন্ট কৰাটোত সেইজনে ভাল দৰ্জি হ'ব যি কাপোৰ সিলাই ভাল পায় সেইজনে ভাল ড্ৰাইভাৰ হ'ব যি গাড়ী চলাই ভাল পায় সেইজনে ভাল ৰান্ধনী হ'ব যি ৰান্ধি ভাল পায় গতিকে আপোনালোকে কেতিয়াবা ভাবিছেনে সেই মানুহটোৱে কি কৰি ভাল পায় আপোনাৰ ঘৰৰ মা লৰাটোৱে বা আপোনাৰ স্কুল বা কলেজত যদি আপুনি জব কৰে বা আপুনি যদি শিক্ষক হয় এজন আপুনি ভাবি চাইছেনে ষ্টুডেন্টে কি কৰি ভাল পায় তেওঁ পঢ়াৰ কাৰণে ফিট নহবও পাৰে তেওঁ ডিস্টিংশন নাপাবও পাৰে তেওঁ ফাৰ্ষ্ট ক্লাছ নাপাবও পাৰে কিন্তু আপুনি জানেন তেওঁ সাইডত কিমান কি কোৱালিটি আছে কিন্তু মানুহে কি শিকাই দিছে ফেইল কৰাটো মানে এই গুটে এডুকেশন সিস্টেমটোৱে বা পেৰেন্টস খিনিয়ে এটা মানে ভূতৰ নিচিনা ফেইল কৰিব নোৱাৰা বৰবাদ হৈ যাবি তো ক্ষমা কৰিব যদি মই হাৰ্ড কৈছো কিন্তু এটোৱে সঁচা হয় মই এডুকেশন সিস্টেম বা পেৰেন্টছক তেনেকে কোৱাৰ বাবে কিন্তু মই কোৱাৰ প্ৰয়োজন বুলি ভাবিছো গতিকে সক ফেইল কৰাটো কি ডাঙৰ কথা ফেইল কৰিলে কি হ'ব একো ডাঙৰ কথা ফেইল কৰাটো যদি এটা মানুহে কিবা কামটা ফেইল কৰিছে আপুনি এটো গম পাব যে এই ৰাস্তাটো তালে না যায় এই ৰাস্তাটো জাম আছে গতিকে বেলেগ ৰাস্তাহে যাব লাগিব কিন্তু সেই ৰাস্তাটো আপোনাৰ কাৰণে নহয় বা যেটো বস্তু কাৰণে আপুনি যাব বিচাৰিছে আৰু আপোনাৰ যেটো বস্তু আপুনি বিচাৰিছে হে আৰু আপোনাৰ মাজৰ কেমিষ্ট্ৰিটো নিমিলে কম্বিনেশন নাই আপুনি গম পাব আপুনি শিকিব ৰাস্তা ভুললে বেলেগ ৰাস্তাই ট্ৰাই কৰিব থাৰ্ড টাইম ট্ৰাই কৰিব তাৰপিছত যদি ফেইল হৈ গম পাব হেতু আপোনাৰ কাৰণে নহয় ফেইলটো পা শিকিব পাৰিব ন ফেইলটোলে ভয় কৰিটো লাভ নাই পৃথিৱীত যিমান সাকসেসফুল মানুহ আছে সব ফেইল কৰিয়ে আজি তাত পাইছে আপুনি যদি চাই ইলন মাস্ক টেসলা মটৰছৰ ফাউন্ডাৰ যি বহুত ডাঙৰ ফেইলাৰ হয় জীৱনৰ সব বৰবাদ কৰি দিলে যিমান ঘটিছিল সব হেৰুৱাই দিলে এক্সপেৰিমেন্টৰ নামত ইটো এক্সপেৰিমেন্টৰ পিছত ইটো এক্সপেৰিমেন্ট কৰাৰ পিছত তাৰ পাছত স্পেস এক্স বুলি এটা মানে কোম্পানী বনালে যেটোৱে স্যাটেলাইট পঠিয়াই স্পেসত
ইণ্টাৰনেটৰ পৰা পঢ়ি পেলাই নিজৰ ফালৰ পৰা ৰকেট বনাবলৈ শিকি গ'ল ইলন মাস্ক চাৰ্চ কৰিব টেসলা মটৰছৰ ওনাৰ স্পেচ এক্সৰ ওনাৰ হয় পেপালৰ ফাউণ্ডাৰ হয় তো ইমান ডাঙৰ ফেইলাৰ পোৱা পিছতো আজি কিমান সাকসেসফুল তেনেকে টমাস আলফা এডিশন আপোনাৰ ঘৰত জ্বলি থকা লাইটটো বনাওতে 9999 বাৰ ফেইল কৰিছে তো যেতিয়া তেওঁ সুধিছিলে যে আপোনাৰ ফেইল কৰা কাৰণ আপোনাৰ কেনেকুৱা লাগিছে তেওঁ কৈছে মই ফেইল কৰা নাই মই বাল্ব কি ধৰণে নবনে তাৰ মই 9999 টা টিপস জানো এইটো কাৰণে যে বাল্ব নবনে গতিকে হয় মই জিকিম নহলে মই শিকিম আপুনি প্ৰতিটো ফেইলাৰৰ পৰা শিকিব পাৰে আৰু সেইকাৰণে কোৱা হয় ফেইলাৰ ইজ দা পিলাৰ অফ সাকসেস ইনে কোৱা নহয় হসাকে এইবিলাক এনেকুৱা বহুত উদাহৰণ আছে আপোনালোকে যদি চাই সাকসেসফুল মানুহ দেখিব গতিকে আপুনি যদি জীৱনত ফেইল কৰিছে হেতুক লৈ কিটা হতাশ হোৱা উচিত নহয় আৰু যদি কিবা এটা কাম কৰিবলৈ গৈছে ফেইল হ'ম বুলি ভয় কৰিছে হেতু একদম না ভাবিব কৰক না ফেইল কি হ'ল ফেইল কৰিলে কি হ'ব একো নহয় কৰক ফেইল কৰিবলৈ শিকক আৰু যদি ফেইল নকৰে আপুনি সাকসেসৰ মজাটো নাপাব যেতিয়া মানুহজন সাকসেস হয় ইমানে ফুৰ্তি পায় ইমানে এনজয়মেন্ট হৈ পাই থাকে হেতু সময়ত তেওঁ শিকিবলৈ একো নাথাকে কিন্তু এজন ফেইল কৰা মানুহে বহুত কথা শিকিব পাৰে এজন মানুহে ডাইৰেক্ট সাকসেস যদি পাই গৈছে সেইজনৰ পৰা শিকিবলগীয়া কথা আছে মই নাই বুলি নকওঁ কিন্তু এজন মানুহে যদি ফেইল কৰি সাকসেস পাইছে সেইজন মানুহৰ বহুত শিকিবলগীয়া আছে গতিকে ফেইল কৰাটো বহুতে ইম্পৰ্টেন্ট বহুত মানুহে সাকসেসৰ শৰ্টকাট বিচাৰি ফুৰাও সেই মানুহখিনি বেছি ফেইল হলে ভয় কৰে কিন্তু সাকসেসৰ কোনো শর্টকাট নাই বহুত মানুহে ভাবিব পাৰে জীৱনটো বহুত সৰু যদি ফেইলে কৰি থাকো কেনেকৈ হ'ব জীৱনটো সৰু হয় কিন্তু ইমানো সৰু নহয় যাতে ভগৱানে ইমানো আমাক সৰুকৈ দিয়া নাই যাতে আমি জীৱনত ফেইল কৰি শিক্ষা ল'ব নোৱাৰিম গতিকে ফেইল কৰি আপুনি শিক্ষা লৈও জীৱনত সাকসেস হ'ব পাৰে ইমান দীঘল এটা জীৱন ভগৱানে আমাক দিছে হেতু কাৰণে মই আজি ইয়াৰ পৰা আপোনাক এটা কথা ক'ব বিচাৰিছো যদি আপোনালোকৰ সোসাইটিত আপোনাৰ ফ্ৰেন্ড সাৰ্কেলত কোনোবাই ফেইল কৰে তেওঁ ওচৰত যাব হ্যান্ডশেক কৰিব তো হাক কৰিব আৰু ক'ব কংগ্ৰেচুলেশ্যন ভিতৰৰ পৰা ক'ব কি ক'ব ঠাট্টা কৰিছ নহয় বন্ধু সঁচাকৈ কৈছো কংগ্ৰেচুলেশ্যন কাৰণ তই যেটো ফেইল কৰিছ হেতু পৰা তই বহুত শিক্ষা পাবি বহুত শিকিব পাৰিবি গতিকে সেই ফেইলটো পা শিক কিন্তু হতাশ নহবি আগবাঢ়ি যা হেতু কাৰণে ভিতৰৰ পৰা তোক মই কংগ্ৰেচুলেশ্যন দিছো তো গতিকে আমাৰ যদি সবৰে মাইন্ডসেটটো এনেকুৱা হয় আমাৰ সোসাইটিখনত যদি আমি এনেকুৱা মাইন্ডসেট ডেভেলপ কৰো ভাবিছক তেতিয়া কোনোবাই ফেইল কৰিবলৈ ভয় কৰিবনে ডেফিনেটলি নকৰে আৰু ফেইল কৰিবলৈ ভয় নকৰিলেই আমাৰ ইয়াত বহুত সাংঘাতিক ইনোভেশন হ'ব নতুন আৱিষ্কাৰ হ'ব মানুহে যিখিনি কাম কৰিব আজিলৈকে পৰা নাই সেই কামখিনি কৰিব পাৰিব কাৰণ মানুহে ফেইল কৰা ভয়ত নিজৰ টেলেন্টটো আজমাই নাচায় বহুত মানুহে গান এটা গাবলৈ কেলে ভয় কৰে এই মই কোনে বা কি ক'ব মই ফেইল কৰিম গতিকে আজিৰ পৰা মই যেটো কথা কৈছো ভালকে বুজিব ফেইলাৰৰ কাৰণে যেটো ফিয়াৰ হয় হেতু নাইকে কৰি পেলাওক আৰু মই লাষ্ট কম বাট নট লিষ্ট সমাজে কি ক'ব হেতু কথাত নাভাবিব একো নাভাবিব আপুনি ফেইল কৰিছে স্কুলত ফেইল কৰিছে কলেজত ফেইল কৰিছে শিকক তাৰ পৰা কোনোবাই কিবা ক'ব হেতু মনলে নানিবই কাৰণ আপোনাৰ মৃত্যুৰ পিছত 3 দিনৰ দিনা আপোনাৰ ঘৰৰ মানুহ যিমান আত্মীয় নহওক আপোনাৰ ওয়াইফ হওক আপোনাৰ মা দেউতা হওক কিবা এটা খাব এমাহৰ পিছত বা 16 দিনৰ পিছত 11 দিনৰ পিছত মাছ চাছ আনি মানুহক ভোজ ভাত খুৱাব নিজেও খাব লাহে এবছৰৰ পিছত আপোনাক পাহৰি যাব তেওঁলোকে নিজৰ জীৱনটো চলাই থাকিব গতিকে আপুনি জীয়াই থকা গিদিনত আপুনি যদি ফেইল কৰিছে হেতু সমাজৰ কাৰণে বেয়া হোৱাটো উচিত নে আপুনি নিজে কিবা এটা শিকাটো উচিত গতিকে মই এটো কৈছো ফেইল কৰিয়ে থাকিব কোনে ফেইল কৰক তাৰ পৰা শিকক আৰু ধুনিয়াকে নিজক সজাই আগবাঢ়ি যাওক আৰু এই ক্ষেত্ৰত মোৰ এটা কবিতাৰ শাৰী খুব মনত আহে হিন্দী কবিতাৰ আৰু মই যেতিয়াই জীৱনত মই বহুত ফেইল কৰিছো হয়তো ফেইল কৰি মোৰ যদি চকুৰ পৰা চকু পানী ওলাই আহে মই সেই কবিতাটো সদায় দুহাৰো असफलता एक चुनौती है इसे स्वीकार करो असफलता एक चुनौती है इसे स्वीकार करो क्या कमी रह गई देखो और सुधार करो जब तक सफल ना हो नींद सैन को त्यागो तुम जब तक सफल ना हो नींद सैन को त्यागो तुम संघर्ष की इस मैदान को छोड़ कर ना भागो तुम ऐसे ही किसी की जय जयकार नहीं होते क्योंकि कोशिश करने वालों के कभी हार नहीं होते
कोशिश करने वालों के कभी हार नहीं होते तो বন্ধুসকল যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব এন্ড শেয়াৰ ইজ মোস্ট ইম্পৰ্টেন্ট শেয়াৰ কৰিব কাৰণ আপুনি বহুত মানুহৰ লাইফত সহায় কৰিব পাৰে ভিডিওটো শেয়াৰ কৰাৰ যোগেদি আৰু এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব